हेलो फ्रेंड्स आज मैं आपनलोकर आगत आपनार मोर सकलोरे प्रिय मोबाइल फोनटोर किछुमान नजना कथा तथा रहस्यर विषय तथ्य दाঙি धरिबले এই ভিডিওটো বনাইছো গতিকে ভিডিওটো আপোনালোকে শেষলৈ স্কিপ নকৰাকৈ চাব আহক ভিডিওটো আৰম্ভ কৰো আজিকালিৰ দিনত মোবাইল ফোনটো কেনে হৈছে বন্ধুগণ হাতত হোৱাৰ যোগাৰ কৰিব পৰা ক্ষমতা থাকক নাথাকক কিন্তু মোবাইল ফোন এটা কিনিবৰ কাৰণে আমি যিকোনো প্ৰকাৰে পইচা যোগাৰ কৰিয়ে লম গতিকে মোবাইল ফোনটোৰ কাৰণে আজিৰ দিনত এনেকুৱা এটা বস্তু হৈ গৈছে যেন ইয়াৰ অবিহনে আমাৰ জীৱনটো যেন নচলিব অচলা অৱস্থা হৈ যাব আমাৰ জীৱনটো এনেকুৱা এটা অংগ হৈ পৰিছে আমাৰ জীৱনত এই মোবাইল ফোন ইয়াৰ লগত জড়িত কিছুমান সত্য জানি লওক বিশ্বৰ প্ৰথমটো মোবাইল ফোন ব্যৱহাৰ কৰিছিল মাৰ্টিন কুপাৰে যিজন এজন মটৰলা কোম্পানীৰ এজন ইঞ্জিনিয়াৰ আছিল তেওঁ এপ্ৰিলৰ 3 তাৰিখ অৰ্থাৎ 1973 চনৰ এপ্ৰিলৰ 3 তাৰিখে নিউয়ৰ্ক চহৰৰ কোনো এটা ঠাইৰ পৰা তেওঁ প্ৰথমতে এটা মোবাইল ফোনৰ প্ৰথমটো কল তেওঁৰ সতীৰ্থ ইঞ্জিনিয়াৰকে সেই কলটো কৰিছিল আৰু মোবাইল ফোনৰ ইতিহাসত প্ৰথমটো স্মাৰ্টফোন এৰিকসন GS88 যাৰ মডেলটোৰ নাম আছিল পেনেলপ এটোই প্ৰথম স্মাৰ্টফোন হিচাপে স্মাৰ্টফোন বুলি জনা যায় ইতিহাসত আমাৰ সকলোৰে প্ৰিয় আৰু সকলোৱে ইউজ কৰা মোবাইল ফোনটো আছিল নোকিয়া 1100 মই জানাত এইটো ব্যৱহাৰ নকৰা চাগে কোনো মানুহেই নাছিল বহুত মানুহে ব্যৱহাৰ কৰিছিল আৰু এই ফোনটো অৰ্থাৎ মোবাইল ফোন নিৰ্মাণৰ ইতিহাসত সকলোতকৈ মজবুত ফোন বুলি জনা যায় যাক 25 কোটিতকৈ অধিক মানুহে ব্যৱহাৰ কৰিছিল 25 কোটি ভাবক কিমান মানুহে এই ফোনটো ব্যৱহাৰ কৰিছিল আৰু এই ফোনটো ইমানে পপুলাৰ আছিল যে মানে আপুনি সকলোৰে হাতত এই ফোনটো দেখা পোৱা গৈছিল এটা সময়ত ই এক মানে ৰিভলিউচন এক বিপ্লৱ আনি দিয়াৰ নিচিনাই ক'ব পাৰি এক কথা বহুতে এটা সময়ত মানে হাতত ঘড়ী ব্যৱহাৰ কৰিছিল আপুনিও ব্যৱহাৰ কৰিছিল ময়ো কৰিছিলোঁ আৰু বহুতে কৰিছিল ঘড়ীটো কিন্তু এই ঘড়ী পিন্ধাৰ ট্ৰেণ্ডটো অৰ্থাৎ এই ঘড়ী পিন্ধাৰ চখটো এই মোবাইল ফোন অহাৰ পৰা নোহোৱা হৈ গ'ল বৰ্তমান ৰিচাৰ্চ মতে পৃথিৱীৰ 60% মানুহে এই ঘড়ী পিন্ধা স্বভাৱটো বাদ দিছে আৰু বেছিভাগ মানুহে তাৰ ঠাইত মোবাইল ফোন ইউজ কৰে স্মাৰ্টফোন ইউজ কৰে অৰ্থাৎ এলাৰ্ম ক্লক দিবৰ কাৰণে মোবাইল ফোনে ব্যৱহাৰ কৰে আৰু সময় চাবৰ কাৰণেও এই মোবাইল ফোনে ব্যৱহাৰ কৰে অৰ্থাৎ ঘড়ী পিন্ধাৰ যিটো চখ আছিল এটা সময়ত আমাৰ সকলোৰে সেই চখটো পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব ধৰিছে আৰু এটা সময় এনেকুৱা আহিব যেতিয়া এই ঘড়ীয়ে বন্ধ হৈ যাব অৰ্থাৎ ঘড়ী আমি কাৰো হাতত কতো আমি নেদেখিমেই ঘড়ীৰ ব্যৱহাৰটো মানুহৰ মনত এনেকুৱা ধৰণৰ ফবিয়া হৈ গৈছে যেন মোবাইল অবিহনে আমাৰ জীৱনটো যেন নচলিব আমাৰ দেহৰ যিদৰে এটা অংগ দেহৰ এটা অংগ নোহোৱা হ'লে যিদৰে মানুহ এজন অচল হৈ পৰে ঠিক তেনেদৰে মোবাইল ফোনটো আমাৰ জীৱনত নাথাকিলে যেন আমিও অচল অৱস্থা হৈ পৰিম এনেকুৱা এটা ফবিয়া হৈ পৰিছে আৰু বৰ্তমান ৰিচাৰ্চ মতে এই ফবিয়াত অৰ্থাৎ এই ভয়ত প্ৰায় 2 লাখ মিলিয়ন মানুহ ভুগি আছে অৰ্থাৎ এইটো ভয়ত যে মোৰ মোবাইল ফোনটো ক'ৰবাত হেৰাই গ'ল নেকি ক'ৰবাত থাকি গ'ল নেকি বা মই ঘৰৰ পৰা আহোঁতে মোবাইল ফোনটো পাহৰি গ'লোঁ নেকি ইয়াতে আৰু এটা ৰিচাৰ্চত পোৱা গৈছে এটা আমাৰ আৰু মানুহৰ মাজত আৰু এটা এনেকুৱা ধৰণৰ অভ্যাস হৈ গৈছে যাক ৰিংজাইটি বুলি কোৱা হৈছে বৰ্তমান ৰিচাৰ্চ মতে ৰিংজাইটি মানে কি হৈছে যে আমাৰ কেতিয়াবা এনেকুৱা লাগে যে আমাৰ মানুহবিলাকৰ মাজত যেন ক'ৰবাত ফোনটো বাজি আছে নেকি ক'ৰবাত ৰিং বাজি আছে নেকি যদিও ফোন নাই আমাৰ ওচৰত বা হাতত তথাপিও আমাৰ কেতিয়াবা এনেকুৱা ফিল হয় যেন আপোনাৰো মোৰ কেতিয়াবা এনেকুৱা হয় নিশ্চয় আপুনিও জানে যে ক'ৰবাত ফোন বাজি আছে নেকি ৰিং হৈ আছে নেকি সেনেকুৱা ধৰণৰ কেতিয়াবা ফিল হয় বা আৰু এটা আছে যেনেকৈ ফাবিং কাক কয় যেনেকৈ আপোনাৰ মোবাইল ফোনটো যেতিয়া আপুনি ব্যৱহাৰ কৰি থাকে আপোনাৰ ওচৰে পাজৰে কোন মানুহ আছে আপুনি সমূলি পাহৰি যায় কোন আছে লাগে মানুহে হওক কোনোবাই হওক কি বস্তু আছে কোন আছে সকলো পাহৰি যায় যেতিয়া আপুনি এটা মোবাইল ফোন ব্যৱহাৰ কৰি থাকে এইটোক ফাবিং বুলি কোৱা হয় গতিকে আমি মোবাইল ফোনটো যেতিয়া ওচৰত থাকে বা হাতত থাকে এই বস্তুটো আমাৰ অট'মেটিক মাইণ্ডলৈ আহি যায় আৰু আমি সকলো বস্তু পাহৰি যাওঁ বৰ্তমান আমাৰ ৰিচাৰ্চ মতে আৰু এটা তথ্য পোৱা হৈছে যে আমি দিনটোত প্ৰায় 150 বাৰ অৰ্থাৎ 150 টাইমছ মোবাইলটো ব্যৱহাৰ কৰোঁ বা ইউজ কৰোঁ যদি এভাৰেজ হিচাপে চাব যায় প্ৰতি 6 মিনিটত আমি আমাৰ মোবাইলটো চেক কৰোঁ কি আছে নাই সকলো আমি মোবাইলটোত চেক কৰি থাকোঁ বৰ্তমান ৰিচাৰ্চ মতে আৰু এটা তথ্য পোৱা গৈছে একদম ইণ্টাৰেষ্টিং তথ্য এইটো যে আমাৰ গোটেই পৃথিৱীখনত যিমান মানুহ আছে তাতকৈ বেছি
মোবাইল ফোন আছে অৰ্থাৎ প্ৰত্যেকজন মানুহৰ মাজত বোলে এভাৰেজ আপোনাৰ 150টাকে মোবাইল ফোন আছে অৰ্থাৎ ভাবক আপুনি ফোনতকৈ যেতিয়া মোবাইল ফোন বেছি হৈ যাব গতিকে মোবাইল ফোনৰ প্ৰতি আসক্তি মানুহৰ কেনেকৈ বাঢ়িব প্ৰত্যেকজন মানুহৰ হাতত 150টাকে ফোন ভাবক ইমান ফোন হ'ব পাৰে এই পৃথিৱীত ৰিচাৰ্চৰ পৰা আৰু এটা তথ্য পোৱা গৈছে যে আমাৰ পায়খানাবোৰত অৰ্থাৎ টয়লেটৰ যিটো কুমুদ আছে তাতে থকা বীজাণুতকৈ বোলে 20-30% আৰু 20-30 গুণ বেছি বীজাণু ডিজিজ বোলে মোবাইল ফোনৰ স্ক্ৰীণত থাকে গতিকে সাৱধান হৈ যাওক বন্ধু অলপ মোবাইল ফোনটো কমকৈ ব্যৱহাৰ কৰে ভাল নেকি আৰু এইটো এটা ভাল কাৰণো হয় যাৰ কাৰণে আমি মোবাইল ফোনটো হয়তো আমাৰ মুখৰ পৰা অলপ আঁতৰত ৰাখিব পাৰোঁ বা আমাৰ নিজতকৈ অলপ আঁতৰত ৰাখিব পৰা এটা কাৰণ হ'ব পাৰে এইটো মোবাইল ফোনটো গতিকে সাৱধান হৈ যাওক বন্ধু এইটো এটা বহুত ভয়ানক আৰু বহুত চিন্তনীয় তথ্য মোবাইল ফোনৰ লগত জড়িত আৰু এটা তথ্য হৈছে আমাৰ মোবাইল ফোনত থকা যিটো ব্লুটুথ চিম্বল আছে সেই ব্লুটুথ চিম্বলটো 10 শতিকাৰ এজন ডেনিছ আৰু নৰৱেৰ এজন ৰজা হেৰাল্ড ব্লাটান বুলি যাক ভুলক্ৰমে ইংৰাজীত নামাকৰণ হৈছিল হেৰাল্ড ব্লুটুথ বুলি তেওঁ এক কথা কোৱাৰ এক নিপুণতা আছিল তেনে এজন মানুহৰ নামৰ পৰা আৰু তেওঁৰ লগত জড়িত এটা চিম্বলৰ পৰা সেই ব্লুটুথ চিম্বলটো বোলে লোৱা বুলি এক তথ্য পোৱা গৈছে মোবাইল ফোনৰ লগত জড়িত কিছুমান হাস্যৰসী তথ্য পোৱা গৈছে যে আমি কিছুমানে মোবাইল ফোনটো কিনিবই পইচা নাথাকে ফিনলেণ্ড নামৰ ঠাইত বোলে মোবাইল ফোন দলিওৱা এক প্ৰতিযোগিতা অনুষ্ঠিত হয় এক ধৰণৰ খেল অনুষ্ঠিত হয় যিটো 2000 চনৰ পৰা প্ৰত্যেক বছৰে এই খেলটো চলি আহি আছে অৰ্থাৎ কোনে বেছি দূৰলৈ মোবাইল ফোন মাৰি পঠিয়াব পাৰে এনেকুৱা কাৰোবাৰ কাৰণে মোবাইল ফোন এটা লোৱাই ডাঙৰ কথা হৈছে আৰু কিছুমানে এই মোবাইল ফোন দলিয়াই খেল প্ৰতিযোগিতা পাতি আছে যদি আপুনি মোৰ ভিডিঅ'টো পচন্দ কৰিছে তেনেহ'লে লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মোক আপোনাৰ মৰম আৰু আশীৰ্বাদৰ খুবেই প্ৰয়োজন ধন্যবাদ